তো নমস্কাৰ বন্ধুসকল, জুবিন দাই ন্যায় পাই গ'ল ন। অতি দুখ লাগে আৰু একাংশ লোকেতো হিন্দু মুছলিম কৰিয়ে আছে আৰু একাংশ লোকে কোনোবাই ক'ৰবাত হাগিলে পাদিলে সেইবিলাকৰ ওপৰতেই ব্যস্ত ন। আমাৰ জুবিন দাই ন্যায় পাই গ'ল, পাহৰি গ'ল আপোনালোকে। প্ৰথমতে দেখোন একদম ভিউজৰ বাবে লাইকছৰ বাবে কি কৰা নাছিলে আপোনালোকে, একদম মৰি যাবলৈ সাজু আছিলে। আৰু আজি কাৰোবাৰ মুখত শুনিছেনে জুবিনদাৰ জুবিনদাৰ বিষয়ে এটা কথা কাৰোবাৰ মুখত শুনিছেনে? কি হ'ব আমাৰ অসমখন যে কি হ'ব? জুবিনদাহেন মানুহে যদি আজি ন্যায় নাই পোৱা, কাইলৈ ভাবকচোন আমাৰ আপোনাৰ নিচিনা এটা জনসাধাৰণ যদি মৰি যায়, কিবা হৈ কিবা কৰ্মত যদি মৰি যায় কাৰণত, ন্যায় পাব আপোনালোকে? কাৰ ওচৰত হাত পাতিব? কোনে দিব আপোনাক? জুবিনদাহেন ভগৱান ৰূপী মানুহজনে আজিলৈকে ন্যায় নাই পোৱা, আপুনি মই ক'ত পাম ভাবিছে? নাই ভবা। আৰু আমাৰ ছ'চিয়েল মিডিয়াকটো একদম চালাম। কোনোবাই ৰাতি শুব পৰা নাই, তাৰ জনতাৰ ভিৰত, তাৰ ফ্ৰেণ্ডছৰ ভিৰত কোনোবাই ৰাতি শুব পৰা নাই, বাহিৰত নিশা কটাইছে, সেইবিলাক নিউজ দিবলৈ সিহঁতৰ ওচৰত টাইম আছে। কোনোবাই ক'ৰবাত গৈ কিবা কৰিছে, কাৰোবাৰ ল'ৰাই কাৰোবাৰ শাহুমাক পলুৱাই নিছে, সেইবিলাক নিউজ দিবলৈ একদম সিহঁতৰ একদম বিগ ব্ৰেকিং নিউজ বুলি কৈ দিব। বিগ ব্ৰেকিং নিউজ। আজি এনেকুৱা ল'ৰা এটাই তাৰ শাহুমাকক পলাই লৈ গুচি গ'ল। এইবিলাক জুবিনদাৰ বিষয়ে অকণমান মাতক, অকণমান দেখাক। কি হ'ল? আপোনালোকক কিনি পেলালে নেকি? চবেই আপোনালোকে এক হৈ যদি আদালতত যদি কথা উঠায়, আমি যদি চবেই এক হৈ আদালতত গৈ যদি কথা উঠাওঁ, কিয় ন্যায় নিদিব? ন্যায় পাই গ'ল নে কি জুবিন দাই? আমাৰ গৰিমা বৌজনীলৈ চাওকচোন, দিনক দিনে অসুস্থ হৈ গৈয়ে আছে, অকল জুবিনদাৰ কথা ভাবি ভাবি। আপোনালোকে অনুগ্ৰহ কৰি হাতযোৰ কৰিছোঁ, অকণমান যদি আপোনালোকে জুবিনদাৰ সৈতে মাতিবও নোৱাৰে, অকণমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে? আন এজনক, যোনজনে নেকি কৰিম বুলি ভাবিও কৰিব পৰা নাই, সেইজনৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় অসম, জয় জুবিন দা।